গাইজ ৱেলকাম বেক টু মাই চেনেল। মানে আজি ঘৰৰ পৰা ওলালোঁ, ওলাই পেলাই ভাবিলোঁ ক'ত যাওঁ কি ভাবি থাকোঁতে কোন কি শুনি পাৰা জানা নাই গাইজ। এই চাওকচোন গাইজ কি পালোঁ। এই কি নাম আছিলে ৰাখিনীৰ? জয়গুৰু বুদ্ধদেৱ মন্দিৰ। গাইজ তলত ভিউ চাব পাৰে, এনেকুৱা ভিউ ভালেই লাগছে গাইজ, বেয়া লগা নাই ইমান। আৰু এইফালে কাপল চাপল আছে গাইজ, এইবোৰ চব দেখাই আছোঁ আপোনালোকক, বলকচোন যাই থাকক। গাইজ ওপৰত চাব পাৰে কেনেকুৱা মজা ভিউ। আৰু এতিয়া যাই আছোঁ ওপৰত লিখি যাওঁ গাইজ, ওপৰত দেখি যাই আছোঁ আৰু বলকচোন ওপৰত দেখি কি আছে চাওঁ অলপমান যাই পেলাই। গাইজ ওপৰত দেখি যাওঁ বলক। ওপৰ ফালে এনেকুৱা আন্ধেৰা গুফা গাইজ, এওঁলোকে যাই পেলাই ওপৰত দেখি যাব পাৰি। ওপৰত দেখি যাওঁচোন গাইজ, ওপৰ ফালে মজা লাগে। ঐ চাচোন গাইজ, চা গাইজ কি মজা ভিউ। তলফালে এনেকুৱা চাব পাৰে, এইফালে ওপৰ ফালে এনেকুৱা, মানে কি কম গাইজ। এনেকুৱা তাতে ঘৰ বনাব পাৰিলোঁ গাইজ, একোৱে লগা নাছিলে গাইজ। মানে কি কম, নতুন ভিডিঅ' বনাই আছোঁ, নাজনো বেছি। এই কি কথা তই নৰা বলকচোন গাই যাম। কি বনিছে গাইছ ইটো গাইছ ওপৰত আহি পাইছোঁ। আহি পেলাই মানে এতিয়া ওপৰত যাব ভাবিছিলোঁ গাইছ, এইবিলাক টিং মাৰি থৈ দিছোঁ শুন গাইছ, কি কাৰণত গম নাপাওঁ। ওপৰত যাব ভাবিছিলোঁ গাইছ, ইয়াতে কি কৰোঁ এতিয়া, যাওঁ নে নাযাওঁ গাইছ। বাদ দি গাইছ, যাওঁ যি হয় দেখা যাব। মই খেদিলি দাউৰিম আৰু অলপ যাওঁ নাযা। এই বহুত ঠাই গাইছে এইগিলাখান, কি কম এই গাইছ দেখিছানে টিং মাৰি থৈ দিছি। ওপৰত দেখি যাওঁ তই গাইছ, এই ব্লগিং কৰি আছে সিহঁতো, মই কৈছোঁ ৰে গাইছ, সৰু সুৰা মানুহ এইবোলে চাব পাৰে গাইছ, কি মজা মজা ভিউ আছে এফালে। যোচোন গাইছ যাই থাকোঁ ওপৰ ফালে। এই লিখিত আহি যায় গাইছ মাজে মাজে, কি কাৰণ ক'বাই নোৱাৰছোঁ আৰু মানে ঠিকে বনাইছি, চিৰি বহুত দিছি। আপা চিৰি বহুত দিছি কাই হা যাই পিছে কামাখ্যাত সদায় পানী বেপাৰী। পানী বেপাৰী হে লাগ পালো। 10 টকাৰ 5 টকাত দে তই নিজে পৰা ভাল লৈছা নেকি আমাৰ কথা। আধা পানী আধা কিবা গাই ওপৰত আহি পাইছোঁ। এই গাই চাহ পাৰে ওপৰত আহি পাইছোঁ, মজা মজা চিনেমেটিক দুটামান দিয়াৰ কাৰণে চেষ্টা কৰিম। ভাল হয় বেয়া হয় ক'ব নোৱাৰোঁ গাইজ, দুটামান চাবি। গাইজ চিনেমেটিক দিবা নাজো তে বুলি দিছোঁ, কেনে লাগছি ক'ব চিনেমেটিক গীতা। মানে যে আৰু এইটো বুদ্ধ মন্দিৰৰ মূৰ্তিটো গাইজ, আৰু এইটো তাতে দুটামান ফটো উঠিলোঁ গাইজ। মোৰ ইনষ্টাগ্ৰামত চাব পাৰব ফটোকেইটা কেনে হৈছে। মানুহ আহি আছে গাইজ, লাজ কৰা নাই ইমান, হ'লেও লাগছি অলপ অলপ। সেয়ে আৰু গাইজ অলপ চাচোন ভিউ, কি মজা মজা ভিউ গাইজ, এইবিলাক চাব পাৰে। মজা মজা দুটামান ভিউ আহিছে। এনে মানুহ আছে গাইজ, এইগিলা কি লাগে তো কি গাইজ প'জ দিছি সেয়া গাইজ প'জ। আৰু অলপমান এফালে দাঙি দাঙি দি মাথাটো এই চাবা কি গাঞ্জা খাইছা নেকি তই গাইজ। আহি মানে ফটো তোলা আন্ধাৰ হৈ গ'ল গাইজ। আন্ধাৰ হ'লে আৰু ক'ত ভিডিঅ' দেখা পাবি। চ' যাওঁ আগফালে আৰু ঘৰ মই হওঁ আৰু দুটা ফটো তুলি পেলাই যাওঁ আৰু গাইজ। আৰু 12-30খন ফটো তুলিলোঁ। ফটো তুলি এতিয়া যাব ওলছোঁ, যাই আছোঁ, ভাগৰ লাগিছিল আহি পেলাই বহিলোঁ। এতিয়া মানে কি টিং মাৰা আছিল, আছোঁ ওপৰত টিং মাৰা আছিল, আছোঁ ওপৰত কি হৈছে গম নাপাওঁ। ভিডিঅ' চাই যে মোক পুলিচে ধৰে, এই নাজানো আৰু মই কি হ'ব। সেয়াই আৰু কি আৰু নাজানো কি বা কৈ আছোঁ সেইটো গমেই পোৱা নাই মই। কি মানে বকি আছোঁ পাগলাগিলাৰ দৰে, চিৰি পাৰা নুমিহে আছোঁ ইমান ঘুমাই হোৱা নাই। এফালে আন্ধাৰ হৈ গৈছে, ভিডিঅ'ৰ কোৱালিটিটো ডাউন হৈ গৈছে। জীৱনটো মানে কিফালে দিশ লৈছে গমেই পোৱা নাই। যা স্কুলতো যোৱা নাই বহুত দিন হ'ল, ডাঙৰ হান পাইছে কেতিয়া মোক কলেজ পঢ়া, কিন্তু স্কুলত পঢ়িছোঁ 10 পাইছোঁ গাইজ। এইগিলা কোৱা বেয়া নাপাবি আৰু সেইৰে গাইজ। এটা মাৰি তেনে এটা ফটো তুলি থাকাতে মানে এটা বস্তু দেখা পাইছিলোঁ, কি জানা নাই গাইজ, ৰ'বা দেখাই দি আছোঁ। এই দেখিছা নাই গাইজ, এই যুঁজিয়াতে কিবা জ্বলি আছে, মমবাতিৰ দৰে কিবা জ্বলি আছে গাইজ। কি মানে ইয়াতে ভূত চুত আছে নেকি গাইজ, দেখা নেদবি দেই। এই কি ৰে
যাওঁ গাইজ তলফালে নুমি আছোঁ চাব পাৰে এৰে পাৰে তলফালে ভিউটো এনেকুৱা ইমৰান হুছেইন নুমি আছে আমাৰ দোষ গাইজ চেন্নাইযোৰক চিনি দিলে বাদ দি ঘৰজন দেখ গাইজ চ' গাইজ যাই থাকোঁ তললৈকে সেই আৰু গাইজ গাড়ীখন ল'ব লাগিব ৰা উঠি দিম এফাল দি পা কি ক হা এই কি ক আৰু কৈ দিছ এই তেৰি লাইক দিয়ে আপোনালোকে লাইক নকৰা মোক ভিডিঅ'গিলা মাজে মাজে চা অলপ ভিউ আহে ইউটিউবতে চাবি গাইজ মোৰ ইউটিউবৰ মানে চেনেলৰ ইউটিউবতে দিম দিচোন ভিডিঅ'টো আৰু ইনষ্টাটো যাব যাই পেলাই দাদুল বুলি মাৰি দিব ওপৰতে আহিব ডাইৰেক্ট আহি পেলাই মাৰি দিব আৰু যদি ইউটিউবতে চাবা ইউটিউবৰ মানে দাদুল ব্লগছ বুলি মাৰি দিব আহি যাব সেয়াই আৰু কৈছোঁ আৰু আজি গাইজ স্কুলত গৈছিলোঁ স্কুল যোৱা নাছিলোঁ মানে এনেই বাহিৰ দেখি চাব গৈছিলোঁ এটা লগ আছে আহিবলৈ গাইজ কৈছি মোৰ বোলে লিংকটো তাত গেছি বোলে মানে মই ভিডিঅ' দিছিলোঁ কালি আপলোড দিওঁতে তাৰ মোৰ ভিডিঅ'টো তাত গেছি যাই বোলে সি বোলে ভাত খাই আহিছিল থাকান্তে ভাত খাই থাকান্তে এবাৰ সেই ক্লিক কৰি দি মোৰ বোলে ভিডিঅ' চাই ভাত খাইছি মোৰ মানে মনটো বেয়া ভাল লাগিছে গাইজ সেয়ে আৰু গাইজ এনেকৈ চাপৰ্ট থাকিব অলপ আগবাঢ়ি যাম সেইটোৱে আৰু গাইজ ব্লগ যাই থাকোঁ গাইজ আজি ভিডিঅ'টো খিন্তি আহিছিল প্ৰায় ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বাকী ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বেল নটিফিকেশ্যন অন কৰি থৈ দিব আজি ভিডিঅ' খিন্তি আছিল ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি থৈ দিব বাই বাই জয় অসম